হেল্ল'। ভালনে আপোনাৰ খবৰ দাদা? আছো ভালে আছো। কোনে ক'লে? মই ৱাইন শ্বপৰ পৰা কৈছিলোঁ। ৱাইন শ্বপৰ পৰা? হয় হয়, এই আপুনি মানে হয় বহুত দিন কওকচোন। অহা নাই। হা হা? মানে আপুনি দোকানত বহুত দিন অহা নাই আমাৰ দোকানত। সেইটো কাৰণেহে বোলো এটা খবৰ কৰিলোঁ। আপুনি নাহা কাৰণটো কি বাৰু? মানে মই বুজি পোৱা নাই। আপুনি মদ ল'বৰ কাৰণে অহা নাই আমাৰ দোকানত, তাকে কৈ আছোঁ মই। আপুনি কোনখনৰ ক'ৰ পৰা কৈ আছে আপুনি? মই নুনমাটিৰ পৰা কৈ আছোঁ। নাম্বাৰটো ক'ত পালে? নাম্বাৰবিলাক লৈছোঁ, তাৰমানে এতিয়া কথাটো হ'ল আপুনি বহুত দিন অহা নাই। আপোনাৰ নিচিনাকে আৰু বহু কেইজন অহা নাই আমাৰ দোকানত। এতিয়া সমস্যাবিলাক আমাৰ হৈ আছে, গম পাইছে নে নাই? মই বুজি পোৱা নাই কথাটো, কি কওকচোন। আপোনালোকে যিটো সময়ত মানে আহি পেলাই দোকানত হুলস্থুল লগাই থাকে, মোক অমুকটো দিয়ক, মোক তমুকটো দিয়ক, ভিৰ লগাই, এতিয়াতো আপোনালোকৰ দোকানত দেখা দেখি নাই। মইতো ক'তো মই হুলস্থুল কৰা নাই। নহয় নহয় নহয়, নাম্বাৰটো চেক কৰি লওকচোন বাৰু এইটো। হেল্ল'। নহয় নহয়, মই ঠিকে কৈছোঁ। মই এইটো চব য'ত কৰিছোঁ মই। হয় কওক। হেল্ল'। হয় কওকচোন। মই ঠিকে কৰিছোঁ। আপুনি আমাৰ দোকানত আহি আছিলে ৱাইন শ্বপখনত, মোৰ ৱাইন শ্বপত। এতিয়া আপুনি আজি বহু কেইদিন ধৰি ৱাইন শ্বপত অহা নাই। হয় ঠিক হয় আছে। হয় এতিয়া কথাটো হ'ল আমাৰ কিছুমান টাৰ্গেট থাকে। হয় ৪,৫০০ লিটাৰ আমাৰ চৰকাৰে বান্ধি দিছে আমাক। হয় যে হয় আমি বিক্ৰী কৰিবই লাগিব হয়। আৰু আপুনি খাবই লাগিব। আপুনি নাহিলে নহ'ব নহয়। নহয়, কি খাৱাৰ কথা কৈছে আপুনি? মদৰ কথা কৈ আছোঁ। আপুনি মই মদ খাওঁ মই বাদ দিছোঁ নহয়। বাদ দিলে নহ'ব নহয়। এইটো মানে কেনেকে? হেল্ল'। আপোনালোক আমাৰ ভেলুৱেবল কাষ্টমাৰ। আপোনালোকে বাদ দিব নোৱাৰে নহয়। ত' আপোনালোকে বাদ দিলে আমি কেনেকে টাৰ্গেট ফিল আপ কৰিম? এইটো কেনেকে হ'ব? তোৰ পৰা ফোন কৰিছোঁ, কি কৈ আছে? হেল্ল'। হয় কওক। মই আপোনাক কৈছোঁ আপুনি মদ ল'ব লাগিব আমাৰ দোকানৰ পৰা। সেইটো মোৰহে কথা, মই আপোনালোকৰ পৰা মদ কিনো নিকিনো, খাওঁ নাখাওঁ সেইটো মোৰ কথা। আপুনি হ'লে নহ'ব নহয় দাদা। আপোনাৰ কথা হ'লে নহ'ব নহয়। কথা আমাৰো আছেতো। কিয় হ'ব? চৰকাৰে বান্ধি দিছে, ৪,৫০০ লিটাৰ আমি বিক্ৰী কৰিবই লাগিব। অ'। ত' আমি বিক্ৰী কৰিব লাগিলে আমাৰ পৰা নিকিনিলে আমি কেনেকে বিক্ৰী কৰিম? সেইটো আমি নাজানিম নহয়। আমি আগতে খাইছিলোঁ, দাম কম আছিল, এতিয়া আমি খাওঁ নাখাওঁ এইটো আমাৰ কথা। আপুনি ক'ব লগা কোন হে? হা? দাম বাঢ়িলেও খাব লাগিব, দাম কমিলেও খাব লাগিব। এইটো কথা কয় নহয়, দাম বাঢ়িলে বুলি নাখাব, আমি কেনেকে বিক্ৰী কৰিম নাখালে? সেইটো কি কথা কৈছে আপুনি? নহয়, আপুনি আহক আজি। আপুনি আহক। আপুনি আজি এটা ফুল লৈ যাব মোৰ পৰা, ঠিক আছে? আৰু যিটো মানুহে আগতে আপুনি ৰেগুলাৰ হাফ এটা লৈছিলে, ত' সেইটো মানুহে আজি ১.৫ মাহ ২ মাহ ধৰি মোৰ দোকানত অহা নাই। ত' মই দোকান কেনেকে চলাম? সেইটো আমাৰ কথা, এইটো আপুনি ক'ব লগা কোন হে আপুনি? হা? আপোনাৰ কথা হ'লে নহ'ব নহয়, মই বাৰে বাৰে কৈ আছোঁ, আপোনাৰ কথা হ'লে নহ'ব। কথাটো হ'ল আমাৰো টাৰ্গেট আছে, আমি শুনছোনে কথা পাতছোন। না কথা পাতছো। ৱাইন শ্বপৰ এই গালি দিছোঁ অলপমান। হেল্ল'। হেল্ল' বাইদেউ। হয় ক'বচোন। দাদাই বহুত দিন আমাৰ দোকানত অহা নাই। আগতে ৰেগুলাৰ হাফ এটা লৈছিলে, এতিয়া আমি বিক্ৰী কৰিব পৰা নাই। আপোনালোকৰ দাদাই খোৱা বাদ দিছে নহয় দাম বঢ়াৰ কাৰণে। নহয়, বাদ দিলে নহ'ব নহয় বাইদেউ। ত' আমি দোকান বন্ধ কৰিব নোৱাৰো নহয় বাদ দিলে বুলি। সেইটো কেনেকে হ'ব আকৌ, আমাৰ আকৌ খোৱা বাদ দিছে, নোখোৱা মানুহবিলাকক এতিয়া আপোনালোকে ফোন কৰি মাতিলে নহ'ব নহয়। নহয়, খাব লাগিব। নোখোৱা হ'লে কেনেকে হ'ব? আমি কেনেকে চলিম? সেইটো আপোনালোকেহে জানিব এতিয়া। নহয়, এইটো চৰকাৰে আমাক গাইডলাইন দিছে, বাইদেউ আপুনি দাদাক পঠাই দিয়ক। এটা ফুলৰ বটল লৈ যাব। আপুনি এইটো চৰকাৰকে ক'ব লাগিব এতিয়া, আমাক ক'লে নহ'ব আৰু এনেকে। নহয়, এইটো আপুনি এনেকে কৈছে, বেলেগেও তেনেকে কৈ আছে, গতিকে চবেই যদি তেনেকে কয় আমি চলিব নোৱাৰিম নহয়। আমি কেনেকে চলাম? গতিকে আপুনি এটা চৰকাৰকে ক'ব। নহয়, আপুনি এটা কাম কৰক, আপুনি দাদাক পঠাই দিয়কচোন দোকানলৈকে। নাই, আমাৰ দাদাই খোৱা বাদ দিছে। নহয়, একো নহয়, আজি এটা লৈ যাব দিয়ক, বাকীখিনি মই পিছত কথা পাতি ল'ম বাৰু, আজি এটা লৈ যাব দিয়ক। আৰু আপুনি নাম্বাৰটো কেনেকে পালে? নাম্বাৰ আমাৰ তাত ছেভ আছিলে, আমি ৰাখি লৈছোঁ নাম্বাৰবিলাক। এতিয়া আমি কালেকশ্যনো কৰি আছোঁ কিছুমান নাম্বাৰ। তোমাৰে ভুল, অনলাইন পেমেন্ট কৰিছিলি নে তুমি? সেইটো কাৰণে নাম্বাৰবিলাক পাইছে।
এতিয়া বাইদেউ এই তেওঁক পঠাই দিয়ক, মই দোকানতে আছো, এটা বটল লৈ যাব তেওঁ, ঠিক আছে? এইটো মিছ নকৰিব কিন্তু। আহিব দিয়ক। হেল্ল', আকৌ ফোন মাৰছে, গালি দিছোঁ। হেল্ল', হেল্ল', গালি দিছোঁ। আপুনি ফোনটো কিয় কাটি দিলে? ফোনটো কাটি দিলে মানে আপুনি আকৌ কিয় ফোন কৰিছে? নহয় নহয়, এইটো বেয়া কথা কৰিছে নহয়। আপুনি ফোনটো দাদাক দিয়কচোন, দাদাক দিয়ক ফোনটো। এই আপুনি বাৰে বাৰে এনেকে ফোন কৰি ডিষ্টাৰ্ব কৰি আছে। হেল্ল', হেল্ল', কি হৈছে নো আপোনাৰ, কওকচোন। মই চিন্তা কৰি মানুহ মখা। আপুনি আহিব লাগিব, ঠিক আছে? আপুনি আহিবই লাগিব, আপুনি আজি বটল এটা ল'বই লাগিব, ঠিক আছে? আৰু নগদ কি কৰিব? নগলে কি কৰিবি? আৰে মোৰ মানুহ আছে, উঠাই লৈ আহিমগৈ। আপুনি কি ভাবে? উঠাই লৈ আহে, আহক দেচোন, কোন আহে চাওঁ মই। আৰে মই মদ নাখাওঁ, মই ওৱাইন শ্বপ বাদ দিছো, আৰু আপোনাক দম দিবা লগা কোন হে আপুনি? গুণ্ডাবাৰ্তি আছে, মই উঠাই লৈ আহিম আপোনাক। গুণ্ডা পাতি আছে বোলে, ব্লক মাৰি থৈ নাম্বাৰটো। হেল্ল', 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 ফোন নকৰিব দেই। হেল্ল', হেল্ল', হয় কওক। আপোনাক ভালকে কৈছো, আপুনি আহক আৰু বটলটো লৈ যাওক। কিন্তু আমি ইয়াতকে বেয়া কৰিব লাগিলে কিন্তু কথা বেয়া হ'ব, ঠিক আছে? খাওঁ নাখাওঁ মোৰহে কথা। আপোনাক লাষ্ট ৱাৰ্ণিং দিলো আপোনাক। আপুনি আহক, বটল লৈ যাওক, চিধা কথা। নহলে মোৰ গুণ্ডা পাৰ্টি লৈ উঠাই লৈ আহিব, গম পাইছেনে নাই? বাদ দিয়াহে আপোনাৰ গুণ্ডা পাৰ্টি।